हम लोग इस वक्त कोकराझार के बालाजान बाजार में हैं और आप देख सकते हैं मेरे चारों ओर जो दुकान है, कल का जो आतंकवादी हमला हुआ है उसके बाद से इन सब दुकान बिल्कुल जलकर राख हो गया है। ग्रेनेड ৰ'ব বন্ধুসকল, এই তেওঁলোক আছিল 2016 চনত, কিন্তু মই আছোঁ 2019ত। আজি তেওঁলোকেও বালাজানত আছিল, কিন্তু ময়ো বালাজানত যাম, অলপ পিছত গৈ পাম। আজি 18 তাৰিখ, কাতি বিহু, বজাৰ কৰিবলৈ গৈ আছোঁ। তেওঁলোকৰ দিনত সেই দিনটোত বা সেই দিনাখন কি ঘটিছিল গৰম গৰম চাহ কাট নাই প্লাষ্টিকৰ হে এগুলো বন্ধ হয়েছে, প্লাস্টিক গুলি বেশি যায় এই যে গাখের চা প্লাস্টিক হয়ে দিল প্লাস্টিক বন্ধ হয়েছে। গরু বজার 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 বহুত ভিড়, মানুষ তামাম। আচ্ছা বন্ধুসকল, এই তিনিআলি বালাজানত 2016 চনত 5 আগষ্টত যিটো গণ্ডগোল হৈছিল, সেই পৰিয়ালৰে মই এজন মানে তাৰ মা মোৰ লগত আছে, তাৰ মুখেৰে অলপ শুনো। হাঁহি ধেমালিৰে বাইদেউজনীৰ লগত বহুত কথা পাতিলোঁ। তাই কৈছে যে তাই অকলশৰীয়া জীৱন, এতিয়া এজন ল'ৰা আছিল তাকো হেৰুৱাইছে, এতিয়া সি কাম বন কৰি খায় আৰু কোনো দুখ নাই বাইদেউজনীৰ, এতিয়া পূৰা ফূৰ্তি থাকে, এটাই জীৱন, সেইটো কোন দিন যায় নিজে নাজানে। আৰু তাই মোক কৈছে যে মোৰ ভিডিঅ'টো সি চাব, কোনোবা যদি ইয়াক দেখাই দিব পাৰে। মই মোৰ চেনেলটোৰ নামটো লিখি দি আহিছোঁ, আপোনালোকেও ভাল লাগিলে চাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক, লাইক শ্বেয়াৰ কমেণ্ট কৰক। এইজন ইয়াতে কাম কৰি খায়, বেছিৰা দিন হাজিৰা কৰি খায়, এনেকৈ বাচি আছে আৰু দে। ধন্যবাদ বন্ধুসকল। আহক আগবাঢ়ি যাওঁ। এই 2016 চনত টেৰৰিষ্টজন এই এলেকাত উঠি আহিছিল আৰু নামি ইয়াৰ পৰা নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল। এতিয়া কিন্তু ইয়াৰ দ্বাৰা মই সকলোকে আহ্বান জনাওঁ যে এই টেৰৰিষ্ট এইবিলাকক যায় একো লাভ নাই। ইয়াতে যদি অলপ কিবা কৰি খোৱা যায়, সেইটোৱে যথেষ্ট শান্তিৰ ভাত বুলি মই ক'ব বিচাৰোঁ। আৰু আপোনালোকেও কিবা কৰি খাওক, যিকোনো পদ্ধতি লওক, কিন্তু অস্ত্ৰৰ পদ্ধতি নল'ব। আহক এজন দাদাৰ পৰা তিনিআলি বালাজানৰ কিছুমান কথা সুধো, কেনেকুৱা পৰিৱেশ। এই তিনিআলি বালাজানৰ এলা কিবা গণ্ডগোল আছে নেকি? গণ্ডগোল নাই, বৰ্তমান বিৰাট শান্তি হৈ আছে। পুৰা শান্তি নাই এই হয় দে, মোকো বিৰাট আহিয়া ভাল লাগিল আজি, 3 বছৰৰ পাছত আজি আহিল না, বিৰাট ভাল লাগিল। এই 16 চনৰ গণ্ডগোলতো নাছিল না আছিল? মই সেইলা ঘৰত আছিলোঁ। রাস্তা পাই যেমনি রাস্তা এমনি আগের পরিবেশ তো নাই, এলা আগের পরিবেশ নাই, এলা বর্তমানে ভালে ভালে চলি আছে। এই এলা কোকৰাঝাৰ বিৰাট শান্তি, একদম পুরা ভাল, সবে একদম খুশি মনে একদম বাজার করে আছে। আজি কাতি বিহু, আমিও বাজার করব আইছো, পানি কিনবা আইছো, পানি দেখ ও বাজে পানি কত বাজে? হ্যাঁ 25 টাকা, 20 টাকা নহয় দেরুটি ধর ধর 20 টাকা না দে, 5 টাকা লাভ, 10টা হলে কত হব? হিসাব কর, 10টা হলো কয় টাকা হয়? 10 টাকা হলে 12টা হলো 12টা। দে ঠিক আছে দে। তিনিআলি বাজার, এই বাজার আজি পুরা ভিড়, কাতি বিহু শুনে এই পানী বান্ধা হল, হেলমেট হেলমেট
খুচৰাই নাই ৰে এইটাই আছে এইটাই আছে এইটাই খুচৰা দে